গুড মৰ্নিং টু এভৰিৱান। নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। আজি এটা বিশেষ কাৰণত কলেজলৈ যাম বুলি ওলাইছোঁ আৰু কলেজলৈ যোৱাৰ কাৰণটো হৈছে কালি ফোন কৰি কৈছিলে কলেজত সকলো আমাৰ আউটগোয়িং বেষ্টত সকলোকে মাতিছিলে আৰু এই যাবলৈ মই ৰেডি হৈ আছোঁ আৰু এয়া বৰষুণো দি আছে, চাওকচোন ডাৱৰীয়া হৈছে বতৰটো, যাবলৈও পোৱা নাই আৰু বাকী ওলাই মেলি ৰেডি হৈ আছে আৰু লগৰ দুটাও কলেজলৈ গ'ল। এয়া মই কলেজলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। ৰেডি কি বৰষুণে ইয়ালৈ বাট চাই আছিলে, এতিয়া বৰষুণো এৰিছে অলপ আৰু অলপ দি আছে যদিও যাবই লাগিব কলেজলৈ। সকলো আহিলে আৰু মোৰ লগৰবিলাকো আহি পেলাই ৰখি আছেহি, সেইবাবে মই কলেজলৈ যাবলৈ ওলাই আহিলোঁ আৰু ৰুমৰ পৰা অহাটো ভিডিঅ' কৰা নহ'ল কিয়নো ৰাস্তাটো বহুত বোকা হৈ আছে, বৰষুণ দি আছিলে, সেইবাবে মই ভিডিঅ' নকৰিলোঁ। আৰু এয়া গাড়ী চাড়ী নাই, অকলে আহি আছোঁ আৰু কাকো দেখাও নাই বৰ্তমান। আৰু আহি পাইছোঁহি আৰু এয়া লগৰটোৱে ৰখি আছে মোক নিবলৈ আৰু এইফালে বিকাশেতো আহি পালেহি, বিকাশক এয়া ৰখি আছে, আহিব এতিয়া আৰু গোটেইকেইটাই মিলি পেলাই এতিয়া কলেজৰ ওপৰলৈ যাম বুলি ভাবিছোঁ। কলেজলৈ ওপৰলৈ উঠা বহুত কষ্টকৰ বুলিয়ে ক'ম আৰু এতিয়া বহুত ওপৰলৈকে উঠি যাব লাগে। বাইকত এতিয়া 3টা উঠি আহিলোঁ, যেতিয়া ওপৰলৈও যাব নোৱাৰিম, সেইবাবে মই গেটখনৰ ওচৰতে নামিব লাগিব। সেইটো কাৰণে মই গেটৰ ওচৰত নামি দিলোঁ। গেটৰ ওচৰৰ পৰা খোজকাঢ়ি আহিলোঁ আৰু আহি পেলাই লগৰকেইটা পালোঁ, সিহঁতি ভৰি হাত ধুই আছে আৰু জুনিয়ৰজনে আহি পেলাই কৈছে যে প্ৰগ্ৰেম ষ্টাৰ্ট হ'ব হৈছে আৰু ওপৰলৈ মাতিছে, সেইবাবে আমি ওপৰলৈ যাবলৈ ৰেডি হৈ গ'লোঁ। কলেজলৈ নিমন্ত্ৰণ জনোৱা উদ্দেশ্যটো হৈছে যে কলেজত আজি নৱাগত আদৰণি সভাৰ লগতে 2025ত জিঅ'গ্ৰাফী ডিপাৰ্টমেণ্টৰ পৰা পাছ হৈ যোৱা সকলোখিনি ষ্টুডেণ্টক চাৰ্টিফিকেট দিছিলে ডিপাৰ্টমেণ্টৰ ফালৰ পৰা। সেইটো কাৰণে আমি কলেজলৈ আমাক নিমন্ত্ৰণ জনোৱা হৈছিল আৰু সেইবাবে আমি কলেজত আহিছিলোঁ। আজি ডিপাৰ্টমেণ্টত যি হয় সকলো দেখাম আৰু শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই যাব। এতিয়া এই সভাখন এটা সুগম সংগীতেৰে আৰম্ভণি কৰা হৈছে আৰু ইয়াৰ পিছত যি প্ৰগ্ৰেমসমূহ আছে দেখাই যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকে ভিডিঅ'টো খালি শেষলৈকে চাই যাব, লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি যাব। ইতিমধ্যে সভাখন আৰম্ভ হৈছে আৰু ছাৰহঁত আছে যেতিয়া আমি ইমান মোবাইলসমূহ উলিয়াব নোৱাৰিম, সেইবাবে মই অলপমান হ'লেও ভিডিঅ' কৰিব চেষ্টা কৰিলোঁ আৰু যিমান পাৰোঁ আপোনালোকক সকলো দেখাই যাম। কাৰ্যসূচীৰ মাজতে পেকেট লাঞ্চ দিয়া হৈছিলে আৰু এতিয়া খাই বৈ মেলি কাৰ্যসূচীত চলি থকা প্ৰগ্ৰেমসমূহ চাই আছোঁ আৰু বহুত দিনৰ মূৰত কলেজলৈ আহিছিলোঁ যে কিবা এটা ভালো লাগিছে, নিজৰ ডিপাৰ্টমেণ্টলৈ আহিছোঁ যেতিয়া। আৰু যিসকল নৱাগত আহিছে তেওঁলোকক স্বাগতম জনালোঁ আমাৰ ডিপাৰ্টমেণ্টলৈ। আৰু শেষত প্ৰগ্ৰেম সামৰণি অনুষ্ঠান পাইছেহি আৰু তেওঁলোকৰ নাচ গানো চালোঁ আৰু অভিনয়ো চালোঁ আৰু এতিয়া যাম আমি কেণ্টিনলৈ বুলি। কেণ্টিনলৈ যোৱাৰ প্ৰধান লক্ষ্য হৈছে যে লক্ষীদাই আপুনি ফোন কৰি মাতিছিল যে এপাক আমাৰ কেণ্টিনৰ ফালেও আহিবি, সেইবাবে আমি 4জন কেণ্টিনৰ ফালে গ'লোঁ। কলেজৰ লিঙলিঙীয়া বাটে গৈ আছোঁ। বহুত দিনৰ মূৰত কলেজলৈ আহিছোঁ যেতিয়া গোটেই কলেজখন পাক এটা নামাৰিলে মোৰ মনটো ভালেই নালাগে আৰু সেইবাবে মই কলেজত পঢ়ি থকা সময়ত ক্লাছ শেষ হোৱাৰ পিছত মই যেতিয়া ছুটি হয় তেতিয়া তাৰ আগতে কলেজখনৰ ইমূৰৰ পৰা সিমূৰলৈ নুঘূৰিলে মোৰ মনটো ভালেই নালাগে। আৰু এয়া শেষত কেণ্টিনত উপস্থিত হৈ গ'লো যেতিয়া ইয়াত ভিডিঅ' এলাও নহয় আৰু মোবাইলো এলাও নকৰে ইমান, সেইবাবে মনে মনে ভিডিঅ'টো কৰিছোঁ। বহুত দিনৰ মূৰত আহিছোঁ যেতিয়া এয়া কেণ্টিনত লক্ষীদাহঁত আছে আৰু বৌ আছে, এয়া লক্ষীদাহঁতে ভাত খাবৰ কাৰণে ৰেডি কৰি আছে আৰু আমাৰ কেণ্টিনটো এইটো ইমানেই। কওকচোন বাৰু কেনেকুৱা লাগিছে, ভাল লাগিছেনে কেণ্টিনটো চাই? কলেজত প্ৰগ্ৰেমসমূহ শেষ হোৱাৰ লগে লগে আমি তললৈ আহিলোঁ। আমি চাৰিওটা, বিজয়, মই, সৌৰভ আৰু জেভিয়াৰ 4টা গাড়ীত বহি আহিলোঁ। গাড়ীখন পিছে মোৰ নহয় আগতে সৌৰভহে, মই তাৰ গাড়ীত এনেই উঠিছোঁহে বহুত দিনৰ মূৰত আৰু গোটেইকেইটাই লগ পালোঁ, বহুতো কথা পাতিলোঁ। আৰু এতিয়া বিকাশ অহা নাই, অহা নাই সি ৰাস্তা হেৰাল তাৰ কলেজৰ পৰা নামি আহোঁতে, সেইবাবে তাৰ কাৰণে অপেক্ষা কৰি আছোঁ। সেইবাবে সৌৰভক ক'লোঁ বিকাশ অহা নাই যেতিয়া অলপ ফুৰাবলৈ নিবি নেকি, বহুত দিনৰ মূৰত লগ পাইছোঁ যেতিয়া অলপ ফুৰাবলৈ নে। সৌৰভে ক'লে ব'ল তেতিয়া অলপ ফুৰি আহোঁগৈ। যোৱাই নাই, ষ্টাৰ্ট দে, গ'ল এয়া আহিলোঁ, অলপো ফুৰিলোঁ। বিকাশ অহাৰ ভিডিঅ' কৰাই নহ'ল আৰু সেইবাবে বিকাশ, মই আৰু বিজয় আহিলোঁ চেবিকাহঁতৰ ঘৰত। চেবিকাহঁতখন চেবিকাই অলপ মাতিছিলে, বহুত দিনৰ মূৰত কলেজলৈ আহিছোঁ, সেইবাবে আমাৰ তিনিওটাকে নিমন্ত্ৰণ জনালে আৰু সিহঁতৰ ঘৰলৈ বুলি এয়া চমু ৰাস্তাই লিঙলিঙীয়া বাটেৰে চেবিকাহঁতলৈ গৈ আছোঁ। অৱশেষত লিঙলিঙীয়া বাটেৰে চেবিকাহঁতৰ ঘৰত চমু ৰাস্তাইদি অন্ততঃ পাই গ'লোহি। ফাইনেলি চেবিকাহঁতৰ ঘৰত উপস্থিত হ'লোহি। আজিলৈ ভিডিঅ'টো ইমানেই আৰু ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব।